আমাৰ প্ৰথম পইণ্ট অৰ্কিডেৰিয়াম ইয়াত আমাৰ 800ৰো অধিক অৰ্কিড সংৰক্ষণ কৰা হৈছে গোটেইখিনি এণ্টাৰ নৰ্থ ইষ্টৰ কালেকশ্যন সেইটো অসমৰ জাতীয় ফুল কপৌ ফুল ফক্সটেল অৰ্কিড কপৌ ফুল পৰা এনেকুৱা শুকান কাঠৰ টুকুৰাত প্লান্ট কৰা হৈছে এইটো ৰিংকো ষ্টাইলি জাইগেণ্টিয়া এইটো কেটেলিয়া কলম্বিয়াৰ নেশ্যনেল ফ্লাৱাৰো হয় কিন্তু প্ৰজাতিটো বেলেগ হয় এইটো অনচিডিয়াম চুলুমিনা ডল অৰ্কিড বুলি কয় সৰু সৰু সফেদ ডলটোৰ নিচিনা লাগে দেখাত এইটো বাল্বফাইলাম ক্ৰেব্ৰ আৰু ইয়াত আছে পৃথিৱীৰ ভিতৰতে এটা আটাইতকৈ সৰু অৰ্কিড এখন ফুলৰ চাইজটো হ'ল 1.2 mm 1.2 মিলিমিটাৰ ওচৰত আছে পাত নাইকিয়া হয় লিফলেছ অৰ্কিড অসমৰ পৰা ৰিপৰ্ট কৰা হৈছে 1.2 mm প্লাছ ডান্সিং লেডি এপাহ ফুল চব নাচি থকা নাচনি নিচিনা লাগে এইটো ৰেড এণ্ড য়েলো এইটো ৰেড এণ্ড হোৱাইট কালাৰ ফ্ৰক পিন্ধি পেলাই ডান্স কৰি থকা নিচিনা চ' ডান্সিং লেডি কমন নেম হয় এইটো ডেনড্ৰবিয়াম পাৰ্কম অকণমান এইটো কেটেলি ইয়াৰ কালাৰ কম্বিনেশ্যনটো চব বিৰাট ধুনীয়া এইটো ডেনড্ৰবিয়াম স্ক্ৰেপুৰেল লেংগিউ এইবিলাক চব পৰাশ্ৰয় হয় মাটিৰ প্ৰয়োজন নাইকিয়া চব বতাহতে হৈ আছে সেইকাৰণে অৰ্কিড পৰাশ্ৰয় বুলি কয় এপিফাইটছ সিহঁতক মাটিৰ প্ৰয়োজন নাই নিউট্ৰিশ্যনটো সিহঁতৰ এৰিয়েল ৰুটছ থাকে তাৰ থ্ৰুৱেদি এটমছফিয়াৰ মইশ্চাৰ নাইট্ৰজেনটো লৈ পেলাই নিজৰ ফটোচিনথেচিছ নিজে কৰে আলোক সংশ্লেষণ নিজে কৰে সেইকাৰণে অৰ্কিড পৰাশ্ৰয় আমাৰ মানুহ সেইভাৱে গছত আছে গছৰ পৰা খাই পেলাই জীয়াই আছে কিন্তু কোনো ধৰণৰ খাদ্য গছৰ পৰা গ্ৰহণ নকৰে এইটো অনচিডিয়াম চেৰি বেবী এগেইন ডল অৰ্কিড চেৰি নিচিনা লাগে এইটো ফেলনপচিছ এইটো কেটেলিয়া এইটো ভেণ্ডা অৰ্কিড এইবিলাক চব বতাহতে হৈ আছে আৰু আমি এনেকুৱা শুকান কাঠৰ টুকুৰাতে প্লান্ট কৰিছোঁ এইটো বাল্বফাইলাম ফ্লিটাম অৰ্কিড চিনাক্ত কৰিব হ'লে অৰ্কিডৰ ফুলপাহত চাব পাহি সদায় 6টা থাকে এইটো 1 2 3 4 5 6 5টা চিমিলাৰ এটা মডিফাইড পেটেল তাক লিপ বা লাবালম বুলি কয় 5+1 যিকোনো অৰ্কিডত সেইটো অৰ্কিডৰ মেইন কেৰেক্টাৰিষ্টিক্স হয় এইটো কপৌ ফুলৰে ক্ৰছ ব্ৰিড হয় ৰিংকো ষ্টাইলি জাইগেণ্টিয়া এইটো চব নাৰিকল ফুলাতে আৰু কি ধুনীয়াকৈ ফুলি আছে কালাৰ কম্বিনেশ্যনটো বিৰাট ধুনীয়া তাত একোৱে লাগে এইটো ফেলনপচিছ এতিয়া ডিফাৰেণ্ট কালাৰ্ছ আছে এইটো ব্ৰাউন অৰ্কিড ইজ পেথোগ্লটিছ নিচিনা ফুলটো মই সুন্দৰ এইখিনি এইজোপা কি হয় কিন্তু এইজোপা এইটো ডেনড্ৰবিয়াম হয় নহয় এইজোপা এই ওখজোপা এইটো চিম্বিডিয়াম হয় এইটো ফুলিবহে ফুলপাহ এইটো ফুলি শেষ হ'ল চিম্বিডিয়াম চাইলেন্সিছ ইয়াৰ গোন্ধটো বহুত ধুনীয়া আছিলে এইটো ফেলনপচিছ ইয়াতে চব 6টা পাহি আছে চবতে 6টা পাহি থাকিব এটা পাহি বেছি কালাৰফুল বা বেছি এট্ৰাক্টিভ থাকে সেইটো ইনচেক্টক এট্ৰাক্ট কৰিবলৈ ফৰ পলিনেশ্যন পৰাগযোগ কাৰণে মানে ইনচেক্ট আহিব তাত বহিব নেক্টাৰ ল'বলৈ ট্ৰাই কৰিব তেতিয়া সিহঁতৰ পৰাগযোগ হ'ব পলিনেশ্যন ফাৰ্টিলাইজেশ্যন হোৱাৰ পিছতে সিহঁতৰ গুটি ধৰে কিমান মাহৰ ভিতৰত ধৰে গুটি টাইম লাগে হয় মানে আপোনাৰ চিড ফৰ্মেশ্যনটো হওঁতে এইটো চব এইটো দেখিছেনে এইটো বহুত টাইম লাগিব মেচিউৰ্ড হ'বলৈ এইটো যেতিয়া ফুল ফুলা সময়টো হয় ফুল ফুলাৰ এটা ৰাইট টাইমিং থাকে তাৰ তেতিয়া সিহঁতৰ পৰাগযোগ হৈ যায় তাৰপিছতে লাহে 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 ফুলটো শুকাব ফুলটো শুকাই মেলি পেলাই তেতিয়াহে এনেকুৱা চিড ফৰ্মেশ্যনটো হয় এইজোপা কি হয় এইজোপা এইটো কেটেলিয়া হয় হয় কেটেলিয়াৰ বহুত ডিফাৰেণ্ট কালাৰ্ছ আছে এইটো ৰিংকো ষ্টাইলিছ জাইগেণ্টিয়া গছত হোৱা অৰ্কিড আপোনালোকে টাবতো দিব পাৰে ইটা এঙাৰ নাৰিকল বাকলি দি পেলাই মাটিৰ প্ৰয়োজন নাইকিয়া এইটো এপিডেণ্ড্ৰাম ইয়াৰ মডিফাইড পেটেলটো চব জকাৰ বা ক্লাউনটো নিচিনা লাগে আৰু তাৰ পেটেলবিলাক অকণমান ৰ'দৰ পোহৰতে গ্লিটাৰ নিচিনা শ্বাইন কৰি আছে ধুনীয়া লাগিছে অৰ্কিডত এটা পেটেল বেছি এট্ৰেক্টিভ থাকে সেইটো পোক পতংগকে আকৰ্ষিত কৰিবলৈ এনেতো চবতে পলিনেশ্যনটো হয় কিন্তু অৰ্কিডত পাৰ্টিকুলাৰ ইনচেক্টে লাগে পলিনেশ্যন কৰিব লাগে মানে স্পেচিফিক ইনচেক্ট এইটো ফেলনপচিছ এইটো কি হয় এইটো ডেনড্ৰবিয়াম এনচেপ্স বুলি কয় ইয়াৰ ফুলপাহ ফুলে এইটো পাতৰ আগতে ফুলে এইবিলাকত হয় এইবিলাক নোটছ নিচিনা ওলাই আছে যে সেইবিলাকতে ফুলে ফুলপাহ এইটোও কেটেলিয়া মানে অসমতে ৱাইল্ড অৰ্কিড পোৱা যায় 400 নৰ্থ ইষ্টতে 900 ইণ্ডিয়াত 1500 ৱৰ্ল্ডত 25,000 to 35,000 স্পেচিছ পোৱা যায় আউট অফ ইণ্ডিয়া 90% অৰ্কিড আমাৰ নৰ্থ ইষ্টতে পোৱা যায় ৱাইল্ড অৰ্কিডছ কিন্তু অৰ্কিডবিলাক লাহে লাহে এক্সটিংক্ট হৈ আছে ডিফৰেষ্টেশ্যন লছ অফ হেবিটেট পলিউশ্যন লেক অফ এৱাৰনেছ চ' সেইকাৰণে ইয়াতে সংৰক্ষণ কৰা হৈছে এনে অৰ্কিড ক'লে চবৰ মাইণ্ডতে সেইটোৱে আহে ন পাৰ্পল এণ্ড হোৱাইট যোনটো মাৰ্কেটতে এভেইলেবল হয় সেইবিলাক হৈ গ'ল কালচাৰ্ড হাইব্ৰিড আৰু হাইব্ৰিড কমাৰ্চিয়েল কাৰণে বনোৱা হৈছে কেলেকি ৱাইল্ড চেল কৰাটো ক্ৰাইম হয় এইটো ফেলনপচিছ কালাৰটোও ধুনীয়া এইটো কেলেন্থি ৰুবেন্স বুলি কোৱা হয়
নতুন এইটো জাইগেণ্টিয়াৰ বেলেগ কালাৰ এইটো চব লাইব্ৰেৰীজ মেনি অকণমানি একদম ষ্টাৰ নিচিনা এইটো ফাইনেল চাইজৰ ফুলৰ এইটো ডিজাইনে ফুলে ইমানটোৱে হয় ফুল পাহ এনেকুৱাই হয় আৰু কিন্তু তাৰো এপাহ ফুল চালে তাতো 6টা পাহি আছে আৰু এইটো হৈ গ'ল ভেনিলা প্লাণ্ট ইয়াৰ বিনছটো চাই লওক এই অকণমান য়েল্ল' নিচিনা হৈছে যে সেইটো ভেনিলা বিনছ হয় সেই কৰ্ণাৰতে দীঘলকৈ চ' ভেনিলা অৰ্কিড হয় ভেনিলা ফুল ফুলা পিছতে তাৰ হাতেদি পৰাগ যোগ কৰিব লাগে মানে তাকো পাৰ্টিকুলাৰ ইনচেক্ট লাগে ইনচেক্টটো নথকাৰ কাৰণে হাতেদি পৰাগ যোগ কৰিব লাগে আৰু পলিনেশ্যনটো ছাকচেছ হোৱাৰ পিছতে তাৰ এটা বিনছ ওলায় এইটো এনেকুৱা বিনছ আকৌ এই বিনছটো প্ৰচেছিং কৰিব লাগে মানে ৰ'দত শুকুৱাব লাগে ফাৰ্মেণ্টেশ্যন কৰিব লাগে তেতিয়া ব্লেক ষ্টিকত আহে সেই ষ্টিকটো শ্লাইচ কৰি পেলাই স্ক্ৰেচ কৰিলে অৰিজিনেল ফ্লেভাৰটো আহে সেইকাৰণে পাৰ কেজি আপোনাৰ 30,000 10,000 এনেকুৱা হয় কেজি ভেনিলা বিনছৰ প্ৰাইচ কিন্তু মাৰ্কেটত আমি 30-40 টকাতে খাওঁ মাৰ্কেট প্ৰাইচটো আপ এণ্ড ডাউন চলি থাকে বাৰু এইবিলাক চিম্বিডিয়াছ ফেলনপচিছ এইটো ডেনড্ৰবিয়াম সিহঁতক পানী লাগেনে পানী লাগে পানী কমকৈ লাগে মানে ডাইৰেক্ট পানীও নালাগে ডাইৰেক্ট ৰ'দো নালাগে সেইকাৰণে জংঘলতে সেনেকুৱা এনভাইৰমেণ্টটো মানে থাকে সেমেকা পৰিৱেশতে অৰ্কিড হয় যাতে হিউমিডিটি বেছি থাকে মইশ্চাৰ বেছি থাকে ডেম ফৰেষ্ট ৰেইন ফৰেষ্ট সেইবিলাকতে অৰ্কিড বেছিকৈ হয় ডিচিডিয়াছ ফৰেষ্ট কিন্তু ইয়াতে আমি আৰ্টিফিচিয়েলি প্লান্ট কৰিছোঁ সেইকাৰণে ইয়াতে এটা গছ প্লান্ট কৰিব নোৱাৰে আৰ্টিফিচিয়েলি এইটো শ্বেড নেট হাউচ ক্ৰিয়েট কৰা হৈছে স্প্ৰিংকলাৰ্ছ দিয়া হৈছে মানে এটা ক্লাইমেট ক্ৰিয়েট কৰা হৈছে দৰবো লাগিব 80% লাগে দৰবো লাগিব চাগে ইহঁতক দৰৱ হয় মানে এনেতো ৱাইল্ড অৰ্কিডছবিলাক আমাৰ জংঘলত থাকিলে কোনো পানী দিবলৈও নাযায় গছতে হৈ থাকে কিন্তু মানুহে সেইবাবে গছৰ পৰা খাই পেলাই জীয়াই আছে সেইকাৰণে ধুনীয়াকৈ জীয়াই আছে গছজোপাতে কিন্তু গছজোপাতেও এটা টাইমতে এটা পানী চানী নাইকিয়া হৈ যায় শুকান হৈ যায় আচলতে গছজোপাত থকা ৰিজনটো হৈ গ'ল গছজোপাই সেনেকুৱা ক্লাইমেটটো প্ৰভাইড কৰে গছৰ পৰা চাউণ্ডটো পোৱা যায় এয়াৰ চাৰ্কুলেশ্যন ভাল হয় যিমান পানী লাগে এবজৰ্ভ কৰিলে এক্সেছ ৱাটাৰ ড্ৰেইন আউট হৈ যায় সেইকাৰণে গছজোপাতে ভাল হয় আৰু তাৰ য'তে মইশ্চাৰ এৰিয়া ডেম্প এৰিয়া সেইবিলাকতে অৰ্কিড হয় তাৰ পৰা সিহঁতি মইশ্চাৰবিলাক কালেক্ট কৰি থাকে আচলতে এপিফাইড পৰাশ্ৰয় অৰ্কিডৰ সিহঁতৰ এনেকুৱা ৰুটছ থাকে ইয়াক এৰিয়েল ৰুটছ বুলি কয় এৰিয়েল ৰুটছতে ভেলমেণ্ট টিছ্যুৰ স্পেচিয়েল এটা টিছ্যু থাকে ভেলমেণ্ট টিছ্যুটো এৰিয়েল ৰুটছক সহায় কৰে এটমছফিয়াৰৰ মইশ্চাৰ নাইট্ৰজেন এবজৰ্ভ কৰিবলৈ আৰু অলৰেডি সিহঁতৰ পাতত সেউজীয়া ৰংটো থাকে গ্ৰীণ কালাৰ ক্লৰফিল ফটোচিন্থেচিছ নিজে কৰিলে কিন্তু ইয়াত কৰাৰ কাৰণে ইয়াতে এতিয়া মানুহ ঢেৰ আহে টাচ কৰা হয় আমাৰ ইনফেকশ্যনটো বহুত হয় মানে সেইকাৰণে ফাংগাল ইনফেকশ্যন বা বেক্টেৰিয়েল ইনফেকশ্যন সেইকাৰণে আমি কম পৰিমাণে ফাংগিচাইড বা বেক্টেৰিচাইড ব্যৱহাৰ কৰা হয় কিন্তু হাইব্ৰিড অৰ্কিড কাৰণে এইবোৰ অৰ্কিডৰ কাৰণে কালচাৰ্ড অৰ্কিডৰ কাৰণে মাষ্ট বি ৰিকুৱাৰ্ড মানে কেমিকেল ফাৰ্টিলাইজাৰ আপুনি ব্যৱহাৰ কৰিবই লাগিব সেইটো হৈ গ'ল বনোৱা গৈছে হাইব্ৰিড কিন্তু ৱাইল্ডটো হৈ গ'ল নেচাৰেল ইমান প্ৰয়োজন নাইকিয়া এইটো ডান্সিং লেডি এইটো ফেচ দুখন হাত এটা য়েল্ল' গাউন পিন্ধি থকা নিচিনা বেক চাইড লাইক ক্ৰাউন বা উইংছটো নিচিনা ফেৰী নিচিনা এইটো এটা ৰেয়াৰ অৰ্কিড হয় জুৱেল অৰ্কিড ইয়াৰ পাতৰ হীৰাটো ৰেটিকুলেট হয় কিন্তু ৰ'দৰ পোহৰতে তাৰ পাতৰ বেইনছবিলাক অকণমান সোণৰ নিচিনা এটা জিলিকনি উঠে সেইকাৰণে জুৱেল অৰ্কিড কিন্তু ফুলপাহ দেখাত চৰাই গছৰ ডালত বহি থকা নিচিনা সম্পূৰ্ণ সৰু চৰাই নিচিনা এইটো টেৰেষ্ট্ৰিয়েল হয় গ্ৰাউণ্ড অৰ্কিড এইটো চিলজাইনি অবেলিছ মাখি নিচিনা লাগে এইটো দেখাত তাৰ পেটেলটো চব বহুত ডিফাৰেণ্ট কালাৰ্ছত আছে ফুলবোৰ এনেকুৱা এইটো এপিডেণ্ড্ৰাম এইটো জকৰ বা ক্লাউনটো নিচিনা লাগে আৰু মডিফাইড পেটেল এনেকুৱা লগা এনেকুৱা দেখা কাৰণটো হৈ গ'ল 80% অৰ্কিডৰ ফ্ৰেগ্ৰেঞ্চ নাথাকে অকল 20% অৰ্কিডৰ গোন্ধ থাকে যাৰ গোন্ধ থাকে এই গোন্ধৰ পৰা ইনচেক্টক আকৰ্ষিত কৰে যাৰ গোন্ধ নাথাকে তাৰ শ্বেপ এণ্ড কালাৰ্ছ পৰা ইনচেক্টক এট্ৰেক্ট কৰে মানে অৰ্কিডক সদায় স্পেচিফিক ইনচেক্টে লাগে আৰু যদি সেই ইনচেক্টটো পৃথিৱীৰ পৰা নাইকিয়া হৈ যাব তেতিয়া প্লাণ্টটো নাইকিয়া হ'ব প্লাণ্ট নাইকিয়া হ'লে ইনচেক্ট নাইকিয়া হ'ব এইটো পিচাৰ প্লাণ্ট কলচিড যোনটো পতংগ ইনচেক্ট খাই যে পিচাৰ প্লাণ্ট চানডিউ ড্ৰচেৰা এইটো হৈ গ'ল ভিনাছ ফ্লাইট্ৰাপ এতিয়া চানডিউ ড্ৰচেৰাতে চাওক এইটো ডিউ ড্ৰপছ নিচিনা লাগে কিন্তু এইটো ডিউ ড্ৰপছ নহয় এইটো গ্লিউ নিচিনা আঠা হৈছে দেখিছেনে ইমান ষ্টিকি তাতে চব ঢেৰ মহবিলাক এনেকৈ লাগি ধৰিছে সেয়া চব এইটোতে লাগি ধৰে আৰু ইয়াৰ ভিতৰতে সোমাই গ'লে সেইটো জাপ খাই যায় এইটো ভিনাছ ফ্লাইট্ৰাপটো আৰু পিচাৰ্ছতে ডাইজেষ্টিভ এনজাইমছ থাকে ইনচেক্টটো সোমাই যায় মৰি পেলাই গেলি পচি পেলাই সেইটো নাইট্ৰজেনটো কনভাৰ্ট হয় আৰু সেই নাইট্ৰজেনটো সেইটো টিউবৰ থ্ৰুদি ৰিচাপ্লাই কৰে এণ্ড ডে বাই ডে সিহঁতি বাঢ়ি গৈ থাকে যোনটো মাটিত নাইট্ৰজেনৰ পৰিমাণটো কম থাকে সেনেকুৱা টাইপৰ মাটিবিলাকতে এইবিলাক ইনচেক্টিভৰছ প্লাণ্ট গ্ৰ' কৰে আৰু যেনেকৈ সিহঁতৰ নাইট্ৰজেনৰ ৰিকুৱাৰমেণ্টছটো মানে ফুলফিল কৰিবলৈ সিহঁতি ইনচেক্টক খাবলৈ ধৰে এইটো কোলা ৰঙৰ
ৰঙৰ ফুল ব্লেক বেড ফ্লাৱাৰ মানুহে কয় হয় সাধাৰণতে ক'লা ৰঙৰ ফুল নাথাকে ক'লা ৰঙৰ ফুল থাকে বাঘৰ দাড়ি ব্লেক বেড ফ্লাৱাৰ কেট উইস্কাৰ অৰ্কিডত নপৰে এইটো কিন্তু এইটো এটা ৰেয়াৰ ফ্লাৱাৰ হয় এইবিলাক চক অকল ইটা এঙাৰতে লগোৱা হৈছে খালি টাবতো হোলছবিলাক বেছিকৈ থাকিব লাগে যাতে পানীটো কেতিয়াও এবজৰ্ব নহয় দিলে হৈ যাব ন হয় আৰু নাৰিকলৰ বাকলিৰ পিচেছ দিলে হয় খালি টাবতে ফুটাবিলাক ঢেৰ থাকিব লাগে এনেকুৱাকৈ থাকিলে ভাল যেতিয়া আপুনি পানীটো দিব যে পানীটো এইটো পিকচাৰ প্লেণ্টে নেকি নহয় এইটো লেডি স্লিপাৰ অৰ্কিড বুলি কয় এইটো পাৰ্টটো দেখাত এটা স্লিপাৰ শ্বু জোতা নিচিনা লাগে কিন্তু চেণ্টাৰ পাৰ্টটো দেখাত মাংকি ফেচ নিচিনা লাগে এইটো এণ্ডেঞ্জাৰ্ড স্পিচিছ হয় লেডি স্লিপাৰ ইয়াত চাওক ইয়াত ধুনীয়াকৈ চেপটো এটা মাংকি ফেচ নিচিনা লেডি স্লিপাৰ অৰ্কিড ভালকৈ লাগিছেনে মাংকি ফেচ নিচিনা এইটো চোৱা চেণ্টাৰটো এইটো এণ্ডেঞ্জাৰ্ড স্পিচিছ হয় লেডি স্লিপাৰ সেইটো এটা ফুলিব কলিয়াই আছে এইটো মেলখনে সেইটো সম্পূৰ্ণ হ'লে একদম এটা ক্লাউনটো নিচিনা লাগে মানে দেখাত বহুত ধুনীয়া হয় সেইটো এইটো ফেলনক পিছে হয় এইটো কেটেলিয়ে ইয়াৰ কালাৰ কম্বিনেশ্যন চব বিৰাট ডাঙৰ ফুলপাহ আৰু কালাৰটো চব কিমান ধুনীয়া ইয়াৰ গোন্ধটো লৈ চাব পাৰিব অকণমান স্পাইচি ফ্ৰেগ্ৰেঞ্চ এটা আছে পাইছেনে ধুনীয়া লাগিছে মানে স্পাইচি নিচিনা এটা ফ্ৰেগ্ৰেঞ্চ আছে এইটো কপৌ ফুলৰে ক্ৰছ পেজ এইটো চব কালাৰটো চব বিৰাট ধুনীয়া এইটো কি কৈছিলে নামটো ইয়াৰ কোনটো এইটো এইটো ভেণ্ডা ট্ৰেচিলেটা ভাৰ আলবা এইটো বাল্বোফাইলাম জিমনোপাছ কিছুমান প্ৰজাতিতে এনেকুৱা বাল্ব থাকে বাল্বৰ পাৰ্পাছটো হ'ল এতিয়া জংঘলতে যেতিয়া উইণ্টাৰ্ছে জংঘলবিলাক বেছি ড্ৰাই থাকে তাক বেছিকৈ মইশ্চাৰ মিনাৰেলছবিলাক বেছিকৈ লাগে তেতিয়া সিহঁতি এই বাল্বছতে ষ্ট'ৰ কৰি পেলাই থয় আৰু সেইটোৱে সিহঁতৰ প্ৰপাৰ প্লান্টটো হয় মানে আমি অৰ্কিডক গুটিৰ পৰা কৰিব নোৱাৰোঁ আপুনি যদি ভেজিটেটিভলি কৰে হয় ইয়াতে বাল্বৰ সৈতে শিপাৰ সৈতে ছেপাৰেট কৰি পেলাই নতুনকৈ প্লান্ট কৰিব পাৰি এইটো চৰাই নিচিনা লাগে এইটো ডল অৰ্কিড এইটো ভেণ্ডা বাই কালাৰ বুলি কয় ইয়াৰ কালাৰ